নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি বৃন্দাবন প্ৰেম মন্দিৰ চাব আহিছোঁ। আজি আচলতে ৰাস পূৰ্ণিমা হয়। আমি সেইদিনাই আহি পালোঁ। ইমান ভালো লাগিল বাৰু, কিন্তু ইমান ভিৰ, মানে ভিৰতহে কিন্তু সৰু ল'ৰা ছোৱালী লৈ আহিবলৈ ভয় লাগে, মানে একদম বহুত ভিৰ হয়। আপোনালোকে চাবচোন বাৰু প্ৰেম মন্দিৰটো, যদি কোনোবাই দেখা নাই মোৰ ভিডিঅ'তে চাব। এইফালে দেখিছেনে, মানুহবিলাক ৰৈ থকা নাই আৰু যায়ে আছে, একদম হাজাৰ হাজাৰ মানুহ আৰু। যিহেতুকে 8টা বজালৈহে, 6টাৰ পৰা 8টা বজালৈহে যিহেতু এইটো কালাৰিং লাইটটো চলে, সেইকাৰণে মানে এইখিনি টাইমত বহুত ভিৰ হয় মানুহৰ। আৰু ভালো লাগে, 8 বজাৰ লগে লগে মানে লাইটটো বন্ধ কৰি দিয়ে মন্দিৰৰ। ইমান ভিৰ দেখিছেনে বাৰু। এইটো মানে মেইন গেট হয়, কিন্তু মেইন গেটেৰে মানে সোমাব নিদিয়ে, ছাইডেৰে সোমাব। এইফালে বহুত চিকিউৰিটি চেকিং চলি থাকে, অকল মোবাইলহে আনিব দিয়ে আৰু পাৰ্চ চাৰ্চ বা বেগ, চেণ্ডেল টেণ্ডেল একো আনিব নিদিয়ে তাৰমানে। এই ল'ৰা ছোৱালীবিলাক মানে একদম কান্ধত উঠাই উঠাই লৈ আহি আছে। দেখিছেনে, ইমান ধুনীয়া চেঞ্জ হৈ থাকে কালাৰবিলাক, সেইকাৰণে বহুত ভাল লাগে। আৰু এইখিনিত আমি বাৰু ভিতৰত যোৱা নাই, বাহিৰৰ পৰাই চাইছোঁ বাৰু। যদি ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নতুন নতুন ভিডিঅ'বিলাক আহি থাকিব। হয়তো বহুতে আহিও পাইছে, বহুতে হয়তো আহিও পোৱা নাই, সেইকাৰণে ভিডিঅ' কৰি দিলোঁ আৰু। এতিয়া আমি একপাক ঘূৰি মানে এনেকৈ ওলাই গুচি যাম আৰু গোটেইখিনি চাই। দেখিছেনে, কালিয়া নাগৰ ঘৰত উঠি এয়া ৰাসলীলা কৰি আছে। আমি পূৰা একপাক ঘূৰি মানে মন্দিৰটোৰ পিছফালেৰে আৰু শ্ৰীকৃষ্ণই মানে য'ত যি ৰাসলীলা কৰিছিল, যেনেকুৱা খেলা খেলিছিল বা গৰু চৰাইছিল, যি কৰিছিল, ইয়াৰ ৰথ চব মানে গোটাইখিনি আছে আৰু আমি যিহেতু আজি ভাল দিনতে আহিলোঁ বাৰু, ৰাস পূৰ্ণিমা, আমাৰ তাতেও বাৰু ৰাস হৈ আছে এতিয়া। দেখিছেনে বাৰু, অলপ ওচৰৰ পৰা দেখাই দিছোঁ দেই ৰথখন। মানে চাই থাকিলে মানে চাই থাকিবৰে মন যায়। এয়া ৰাসলীলা চলি আছে মানে কি আৰু সদায়ে চলে বাৰু। গধূলি টাইমত এনেকৈ লাইট চাইট দি হেৰি কৰি দিয়ে, ধুনীয়া লাগে। এইবিলাক মানুহ একদম ভাগৰত বহি গৈছে, অহা ৰাস্তাটো মানে গেটখনৰ এইখিনি যিমান ভিৰ। কিছুমানৰ মানুহো বহুত হৰাইছে, কিছুমানে ভাগৰতে বহিছে আৰু ইফালেদি যায় বাহিৰত ওলাই গেটেৰে যাই আছে। এইটো মন্দিৰ। মই মানে বেছিকৈ মন্দিৰটোৰে ভিডিঅ' কৰি আছোঁ, ইমান যে ভাল লাগে নহয়। আমি কিন্তু ইয়াতে 2 ঘণ্টা সময় ৰ'লোঁ, আহিছিলোঁ 1 ঘণ্টাৰ কাৰণে জল্দি যাম বুলি, কিন্তু মানে ইমান ভাল লাগে আহি চাই, 2 ঘণ্টা কেতিয়া পাৰ হৈ গ'ল মানে গমেই নাপালোঁ। এতিয়া আৰু 8 বাজিবৰ সময় হ'ল আৰু এতিয়া লাইট চাইট মন্দিৰৰ মানে যিটো কালাৰিং লাইট সেইটো বন্ধ কৰিবৰ সময় হ'ল, সেইকাৰণে মানুহবিলাক এতিয়া যাব আৰু।
সেইবিলাক মানে চব আছে আৰু লিখিও থৈ দিছে ওপৰত বাৰু। শ্ৰীকৃষ্ণই ৰাধাৰ লগত গোপিনীসকলৰ লগত কেনেকৈ খেলিছিল বা কি হেৰি কৰিছিল সেইবিলাক। এয়া ময়ূৰ পক্ষী ইমান ধুনীয়া মানে অৰিজিনেল যেন লাগে। ভিতৰত এয়া চিকিউৰিটিও ৰাখি থৈ দিছে ভিতৰত। এয়া ফুলবিলাক মানে অৰিজিনেল ফুল হয়, কোনোবাই ছিঙে বুলি। ইমান যে ধুনীয়া লাগে নহয় দেখি। ৰাধা কৃষ্ণ নৃত্য কৰি আছে।